আমি ভাবছো যে পুনৰ শান্তি আৰু উন্নয়নৰ বাবে এই ইউপিপিএলে নিশ্চয় আমাৰ সমষ্টিটো ডেভেলপমেণ্ট কৰিব পাৰিব। আমি ইউপিপিএল হোৱাটোৱে বিচাৰোঁ। একদম খাটাং জিতিবই 100% জিকিব। যিবিলাক কাৰ্য এইবিলাক খুব ভাল দেখিছোঁ। আমাৰ মনত প্ৰাৰ্থীজনো ভাল আৰু যোৱা 5 বছৰে যিখিনি কাম কৰিলে সেইখিনি সঁচাই শালক ল'ব লগা। সেইকাৰণে আমি ভাবছো যে পুনৰ শান্তি আৰু উন্নয়নৰ বাবে এই ইউপিপিএলে নিশ্চয় আমাৰ সমষ্টিটো ডেভেলপমেণ্ট কৰিব পাৰিব। সেইকাৰণে আমি ইউপিপিএলত যোগদান কৰাৰ সিদ্ধান্ত লৈছোঁ। কাম কৰিছে, যথেষ্ট কাম কৰিছে। সেইকাৰণে আমি তেখেতসকলক ভাল পাওঁ আৰু আমাৰ প্ৰাৰ্থীজনো ভাল। প্ৰাৰ্থীজনকো আমি সদায় লাগ পাই থাকিম। এইকাৰণে আমি ভাবিছোঁ যে এইজনে আমাৰ মনোনীত প্ৰাৰ্থী হ'ব বুলি ভাবিছোঁ। আগন্তুক নিৰ্বাচনত কাৰ চৰকাৰ হোৱাটো বিচাৰে আপোনালোকে? আমি ইউপিপিএল হোৱাটোৱে বিচাৰোঁ। একদম খাটাং জিতিবই 100% জিকিব। আমি ভাবছো যে পুনৰ শান্তি আৰু উন্নয়নৰ বাবে এই ইউপিপিএলে নিশ্চয় আমাৰ সমষ্টিটো ডেভেলপমেণ্ট কৰিব পাৰিব। আমি ইউপিপিএল হোৱাটোৱে বিচাৰোঁ। একদম খাটাং জিতিবই 100% জিকিব। যিবিলাক কাৰ্য এইবিলাক খুব ভাল দেখিছোঁ। আমাৰ মনত প্ৰাৰ্থীজনো ভাল আৰু যোৱা 5 বছৰে যিখিনি কাম কৰিলে সেইখিনি সঁচাই শালক ল'ব লগা। সেইকাৰণে আমি ভাবছো যে পুনৰ শান্তি আৰু উন্নয়নৰ বাবে এই ইউপিপিএলে নিশ্চয় আমাৰ সমষ্টিটো ডেভেলপমেণ্ট কৰিব পাৰিব। সেইকাৰণে আমি ইউপিপিএলত যোগদান কৰাৰ সিদ্ধান্ত লৈছোঁ। কাম কৰিছে, যথেষ্ট কাম কৰিছে। সেইকাৰণে আমি তেখেতসকলক ভাল পাওঁ আৰু আমাৰ প্ৰাৰ্থীজনো ভাল। প্ৰাৰ্থীজনকো আমি সদায় লাগ পাই থাকিম। এইকাৰণে আমি ভাবিছোঁ যে এইজনে আমাৰ মনোনীত প্ৰাৰ্থী হ'ব বুলি ভাবিছোঁ। আগন্তুক নিৰ্বাচনত কাৰ চৰকাৰ হোৱাটো বিচাৰে আপোনালোকে? আমি ইউপিপিএল হোৱাটোৱে বিচাৰোঁ। একদম খাটাং জিতিবই 100% জিকিব।